সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনৰ সাংসদ হৰেণ সিং বে অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ত উন্নতিকৰণকে ধৰি কেইবাটাও আঁচনি ৰূপায়ণৰ ঘোষণা সাংসদগৰাকীৰ। বোকাজানত উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা গণেশ চতুৰ্থীৰ উপলক্ষে গণেশ মন্দিৰত পূজা অনুষ্ঠানত অংশগ্ৰহণ। সত্য প্ৰকাশিত এনআৰচি তালিকা সন্তোষজনক নহয় সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত মন্তব্য প্ৰকাশ মন্ত্ৰীগৰাকী। কাৰ্বি আংলং সদৰ চহৰ মাজমজিয়াতে পথৰ অবৰ্ণনীয় দশা। এইবাৰ চিমপ্লেক্স কোম্পানীৰ কাম কাজৰ প্ৰতি জাঙুৰ খাই উঠিছে লুম্বাজং ইউথ ডেভেলপমেণ্ট কমিটিৰ নেতৃত্ব। 2-3 দিনৰ ভিতৰত পথ মেৰামতিৰ দাবী অন্যথা পদক্ষেপ ল'ব স্বয়ং যুৱ নেতাই। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগুৱাইছোঁ প্ৰথমটো বাতৰিলৈ। অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ত সাংসদ হৰেণ সিং বে আজি পুৱা প্ৰায় 10:30 বজাত কাৰ্বি আংলং জিলাৰ ডিফু নগৰত থকা অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত উপস্থিত হৈ ভৱনটোৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ভৱন উন্নতিকৰণকে ধৰি কেইবাটাও আঁচনি ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে। আনহাতে ৰাংচিনা ভৱনত এটা আধুনিক প্ৰেক্ষাগৃহ, প্ৰাক্তন সভাপতিৰ আৱক্ষয় মূৰ্তি নিৰ্মাণ আদি কেইবাদফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয় সাংসদ হৰেণ সিং বেৰ হাতত। আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সদস্যদ্বয় পাৰি ৰংপি আৰু জয়সিং তকবি, ডিফু শাখা সাহিত্য সভাৰ সম্পাদক ডক্টৰ ব্ৰহ্মানন্দ বৰা, ৰাংচিনা ভৱন আৱক্ষয় সমিতিৰ উপ সভাপতি ৰঞ্জিত কুমাৰ সেন, কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ সদস্য গীতা বৰা প্ৰমুখ্য ভালেমান বিষয়ববীয়া উপস্থিত থাকে। সাংসদগৰাকীক সাহিত্য সভাৰ তৰফৰ পৰা ফুলাম গামোচা আৰু চেলেঙেৰে উষ্ম আদৰণি জনায়। লাংহিনৰ পৰা ৰবীন বৰুৱা, কাট নিউজ। বোকাজানত উপস্থিত অসম ৰাজ্যিক স্বাস্থ্য বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত বোকাজানৰ প্লাইউড নেপালী বস্তিত উলহ মালহেৰে অনুষ্ঠিত হৈ থকা গণেশ পূজাত ভাগ লয় মন্ত্ৰী হাজৰিকাই। ডিমাপুৰৰ পৰা আহি থকা পথত বোকাজানৰ প্লাইউড নেপালী বস্তিত অনুষ্ঠিত হৈ থকা গণেশ চতুৰ্থী পূজাত অংশগ্ৰহণ কৰি নিজকে বৰ সৌভাগ্যৱান আখ্যা দিয়ে অসমৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই। পূজা অনুষ্ঠানত ভাগ লৈ সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত গণেশ চতুৰ্থী পূজাই সমগ্ৰ অসমবাসীৰ মাজত শান্তি সম্প্ৰীতি বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে। পুনৰ তিয়ক চাহ বাগানত ডক্টৰ দেবেন দত্তৰ মৃত্যুৰ প্ৰসংগত সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান হ'ব লাগে বুলি কয়। আনহাতে সদ্য প্ৰকাশিত চূড়ান্ত এনআৰচি তালিকা প্ৰসংগত অতিশয় অসন্তুষ্ট বুলি কোৱাৰ লগতে অসম চৰকাৰে এই সন্দৰ্ভত পুনৰ চিন্তা চৰ্চা কৰি থকা বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই মত ব্যক্ত কৰে সাংবাদিকৰ আগত। মই কহিমাৰ পৰা আহি আছিলোঁ। গণেশ চতুৰ্থী উপলক্ষে মই এটা গণেশ মন্দিৰত সোমাম বুলি বিচাৰিলোঁ। আপোনালোকৰ এই স্থানতে আহি মন্দিৰত সেৱা লোৱাৰ কাৰণে মোৰ সৌভাগ্য ঘটিল। অত্যন্ত সুখী হৈছোঁ। আশা ৰাখিছোঁ এই আজিৰ গণেশ চতুৰ্থীয়ে অসমলৈকে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। প্ৰত্যেকজন অসমীয়াৰ যাতে দিন ভাল হয় তাৰ কাৰণে ভগৱানৰ ওচৰত গণেশ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দেবেন দত্তৰ হত্যাকাণ্ডৰ যি তদন্ত কালিও কৈছোঁ, তীব্ৰ গৰিহণা দিছোঁ। এনেকুৱা কাৰ্য অতি অমানৱীয়, খুব বেছি গৰ্হিত কাম। যোৱা পৰহিয়ে মই ব্যক্তিগতভাৱে যোৰহাটৰ উপায়ুক্ত মহোদয়াৰ লগত আলোচনা কৰিছিলোঁ। তেখেতক মই ফোন কৰি কি হৈছে, কি ঘটনা, কেনেকৈ হ'ল খবৰ লৈছিলোঁ। আৰু মোৰ ব্যক্তিগত মই আকৌ কৈছোঁ, মই স্বাস্থ্য বিভাগৰ যিহেতু ৰাজ্যিক মন্ত্ৰী, যদিও ডক্টৰ দেবেন দত্ত অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰী নাছিল, কিন্তু ডক্টৰ হিচাপে মোৰ নিশ্চয়কৈ কৰিবলগীয়া আছে। গতিকে তেখেতক নিৰ্দেশ দিছিলোঁ অতি সোনকালে যাতে কালপিতক ধৰে। মই সুখী হৈছোঁ যে ইতিমধ্যে কালপিত ধৰা আৰম্ভ কৰিছে। দুখীয়ে শাস্তি পাব লাগিব, সেয়া আমি নিশ্চয়কৈ ব্যৱস্থা হাতত ল'ম। মই ব্যক্তিগতভাৱে মই এইকেইদিন কৈ আছোঁ, মই অত্যন্ত অসুখী, অত্যন্ত অসন্তুষ্ট। এইখন এনআৰচি অসমীয়া জাতিক বচাব নোৱাৰে। অসমীয়াক বচাবলৈ
আমি নতুন সিদ্ধান্ত নতুন চিন্তা চৰ্চা কৰিব লাগিব আৰু আমি সকলোৱে মিলি অসমক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব লাগিব। দেখা গৈছে যে নামকৰণৰ যিটো পাৰ্চেণ্টেজ ধুবুৰীত 6%, কিন্তু সেইদিনাখনো কৈ আছোঁ, আজি নহয় আগৰ পৰা কৈ আছোঁ, যিদিনাখন ফাৰ্ষ্ট ড্ৰাফ্টখন ওলাইছিলে, ছেকেণ্ড ড্ৰাফ্টখন ওলাইছিলে, সেইদিনাখনেই কৈছোঁ যে মানকাচৰত 96% সোমাই যায়, হাইলাকান্দিত 97% সোমাই যায়, য'ত নেকি বাংলাদেশৰ বৰ্ডাৰ বুলি কোৱা হয়, যিটোৰ কাৰণে 40 বছৰ আন্দোলন হ'ল, যিটোৰ কাৰণে বহু মানুহৰ মৃত্যু হ'ল, যিটোৰ কাৰণে অসমত ভয়াৱহ পৰিৱেশ হ'ল। কাৰণ অসমৰ ৰাইজৰ দাবী, অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবী যে এখন আমাক বিদেশীমুক্ত ৰাজ্য লাগে। সেইটো কৰি আমি কি পালোঁ, মানকাচৰত আমি 96% মানুহ সোমাই দিলোঁ, হাইলাকান্দিত আমি 97% সোমাই দিলোঁ। উল্টাই খিলঞ্জীয়াৰ বসতিস্থল এই কাৰ্বি আংলঙত বা ডিমা হাজোত আমি 15-16% মানুহক ইয়াৰ পৰা আঁতৰাই দিলোঁ। ই অত্যন্ত গৰ্হিত কাম। মই আকৌ কৈছোঁ, মই এই কথাটোত একেবাৰে অসন্তুষ্ট। যিটো 19 লাখৰ যিটো ফিগাৰ, ইয়াৰেতো অধিকাংশ ভাৰতীয় প্লাছ 71ৰ আগত অহা বেংগলী হিন্দু মানুহ আছে। কাৰণ তেওঁলোকে শৰণাৰ্থী চাৰ্টিফিকেট লৈ আহিছিলে, এখন শৰণাৰ্থী চাৰ্টিফিকেট লৈ আহিছিলে। শৰণাৰ্থী চাৰ্টিফিকেটখন বা কেম্পত থকা চাৰ্টিফিকেটখন NRC কৰ্তৃপক্ষই গ্ৰহণ নকৰিলে। গতিকে সেই 71ৰ আগত অহা বেংগলী হিন্দু মানুহখিনিও এই NRCত নাই। নেপালী সম্প্ৰদায়ৰ মানুহ যি বছৰ ধৰি অসমত বসবাস কৰি আছে, তেওঁলোকে ইয়াত নাই। গতিকে মই ব্যক্তিগতভাৱে আকৌ কৈছোঁ, মই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছোঁ। মই আকৌ কৈছোঁ, মোৰ ব্যক্তিগত কথা, এই NRCটো মই ব্যক্তিগতভাৱে মানি ল'ব নোৱাৰোঁ। বোকাজানৰ পৰা আনন্দ ৰেঙৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফু মাজমজিয়াতে বিগত কেইবামাহ ধৰি ব্যস্ত পথটিয়ে ধাৰণ কৰিছে অবৰ্ণনীয় ৰূপ। দিনটোৰ কাৰ্যালয় শিক্ষা প্ৰতিষ্ঠানলৈ এই পথেৰে অহা যোৱা কৰে চহৰৰ অধিকাংশ অধিবাসীয়ে। ব্যস্ত পথৰ ডিফু সন্মুখৰ অংশটি পৰিণত হৈছে এটা গভীৰ খাললৈ। তথাপি দেখিও নেদেখা ভাও জুৰিছে স্থানীয় চৰকাৰ, জিলা প্ৰশাসন তথা বিভাগীয় বিষয়া আমোলা। চৰকাৰ তথা প্ৰশাসনৰ এই চৰম নিলিপ্ততাৰ বিপক্ষে পলমকৈ হ'লেও মাত মাতিছে লুম্বাজং ইউথ ডেভেলপমেণ্ট কমিটিয়ে যুৱ নেতৃত্বসকলে। নেৰানেপেৰা বৰষুণ এজাক হোৱা নাই হেতুকে পথটিৰ চেহেৰা ধৰিবলৈ টান হৈ পৰিছে চাকৈ। সামান্য এজাক বৰষুণ হ'লেই দেখা গ'লহেঁতেন একোখন পুখুৰী সদৃশ পথ। বৰষুণৰ পানী কেনিও ওলাই যাব নোৱাৰি আবদ্ধ হৈ পৰে এটা পুখুৰী। আৰু এই পুখুৰী সদৃশ পথটোৰে দিনটোৰ ভিতৰত পাৰ হৈ যায় শ গাড়ী। ধৰিবলৈ টান হৈছে চাগৈ। পৰিচয় কৰাই দিছোঁ, এয়া আপোনালোকৰ আৰু আমাৰ সকলোৰে মৰমৰ ডিফু চহৰৰ স্নায়ু কেন্দ্ৰৰ পথ। ডিফু মুখ্য ডাকঘৰৰ সন্মুখৰ এই পথটিৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অথবা ডিফুৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তলৈ ওলাই যাব লাগে। আনহাতে চহৰবাসীয়েও বজাৰ সমাৰকে ধৰি স্কুল, কলেজ, কোৰ্ট কাছাৰী বিভিন্ন কাৰ্যালয়লৈ এই পথেৰে যাতায়াত নকৰিলে নচলে। মাত্ৰ এবছৰৰ আগতে মেৰামতি সম্পূৰ্ণ কৰা পথটিৰ এই দশাৰ বাবে সকলোৱে চিমপ্লেক্স দোষাৰোপ কৰি গালি পাৰি খালটোৰে পাৰ হৈ যায়। অধিকাংশ পাতৰুৱা গোৱালা গালিৰ পৰা কিন্তু সাৰি যায় স্থানীয় চৰকাৰ, জিলা প্ৰশাসন তথা বিভাগীয় আমোলা বিষয়াসকল। আৰু এই সকলৰ নিলিপ্ত ভূমিকাৰ বাবে লুম্বাজং ইউথ ডেভেলপমেণ্ট কমিটিৰ যুৱ নেতাসকল ৰাজপথত নামি প্ৰতিবাদত নামি পৰিছে পথ নিৰ্মাণকাৰী কোম্পানী চিমপ্লেক্স কোম্পানীৰ বিৰুদ্ধে। চিফ CM Tulam Rohang Sar Alangli Simplex Company akan so tuar cuki damtang aku sami Simplex Company athamhan hangpen lam toy PG pu na anta papleng he khelang nasi na anta me lam toy pithek khelang kopi posi lam toy pithek thedelo ko adi ke ding pelo cuki damtang ho sami na anta me so tuar tame la ason si do bombar kiso ki une pen chenglo school college pen chenglok office pen chenglok kidam na so tuar si asi prapjin pen na so Simplex company aphan adai aring tami anang pola se adai aring i NG pu semi son se ken edelo asi prapjin pen na so tuar adai aring tami en serak nang pu asi la so ni thompen aso kem klelang polote nitum la aso se ang tong helang nitum asi pini pen dilo ni thom ni pli Dale claim kelang polote nitum CM long antame alang li power doma avema daso alang niniye tang depen api aso asai ki claim kleda job nitum ko ane rar ki sumnang loda daso tuara join pen ni
aking hong thi aking hong thok tu sami dak ko sopik lu itu asila so tuar ke si prapjin pen sami ada areng kami en strak nang po prapjin pen sami la so atuar patang srak nang po দাবী কৰিছে 2-3 দিনৰ ভিতৰত পথছোৱা নিৰ্মাণ কৰিবলৈ অন্যথা এই পথ নিৰ্মাণত যুৱ নেতাসকল স্বয়ং নামি পৰি লাজ দিব কোম্পানীক যুৱ নেতাসকলৰ দাবীত চিমপ্লেক্স কোম্পানীয়ে মন কাণ কৰে নে নকৰে সেয়া আহিবলগীয়া 2-3 দিনতহে পৰিলক্ষিত হ'ব ৰাজ্যৰ শিক্ষা বিভাগৰ টুকলকি কাণ্ড শিক্ষা বিভাগৰ এই টুকলকি কাণ্ড আৰু একপক্ষীয় সিদ্ধান্ত প্ৰতিবাদ জনাইছে চেমছন তেৰণ নেতৃত্বৰ কেছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ 2 পাৰ্বত্য এলেকাৰ কলেজসমূহ প্ৰথমেই আছিল গুৱাহাটী বিশ্ববিদ্যালয় অধীনত দীৰ্ঘ সময় বিশ্ববিদ্যালয়খনৰ অধীনত থকাৰ পিছত হঠাতে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে পাৰ্বত্য জিলা কলেজসমূহ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ অধীনত হ'ব লাগে চৰকাৰী নিৰ্দেশ তথা ঘোষণা মতে লৈ যোৱা হ'ল শিলচৰস্থিত অসম বিশ্ববিদ্যালয় অধীনলৈ এই বিশ্ববিদ্যালয় অধীনস্থ হোৱাৰ পিছৰে পৰা মহাবিদ্যালয়সমূহৰ পৰীক্ষাৰ ফলাফল নানান গাফিলতিৰ মাজেৰে আহি কিছু স্থিৰ অৱস্থালৈ আহিল কিন্তু ৰাজ্য চৰকাৰে এতিয়া চলিত বছৰৰ 18 মাৰ্চৰ চৰকাৰী নিৰ্দেশনা পত্ৰ মতে পুনৰ হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অধীনস্থ কৰিবলৈ ইতিমধ্যে যোজা কৰিছে কাপ নিউজলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে চেমছন তেৰণৰ নেতৃত্বৰ কেছে মতামত ব্যক্ত কৰিছে যে শিলচৰস্থিত বিশ্ববিদ্যালয় অধীনত ঠিকেই আছে আনহাতে ডিফু বিশ্ববিদ্যালয় চৌহদক পূৰ্ণাংগ বিশ্ববিদ্যালয় কৰাৰ দাবী ইতিমধ্যে চলি আছে সেয়ে ডিফু বিশ্ববিদ্যালয় চৌহদৰ অধীনলৈ লৈ অনা যুক্তসংগত বুলি মন্তব্য কৰি তীব্ৰ গৰিহণা কৈছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত একপক্ষীয় হোৱাৰ লগতে অবৈধ সিদ্ধান্ত বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ মাদক দ্ৰব্য সেৱনে সমাজখনক একাংশই ধ্বংসৰ পথলৈ ঠেলি নিছে মাদক দ্ৰব্য তথা যিকোনো নিচাযুক্ত সামগ্ৰী সেৱনৰ প্ৰকোপে উঠি অহা নৱপ্ৰজন্মৰ একাংশই ক্ৰমে নিজৰ ভৱিষ্যত ক'ব নোৱাৰাকৈ এৰি দিছে এক অন্ধকাৰ গৰাহত চৰকাৰ তথা আৰক্ষী প্ৰশাসন তথা সমাজৰ একাংশ সচেতন ব্যক্তিৰ প্ৰয়াসত মাজে সময়ে এনে নিচাযুক্ত সামগ্ৰী সৰবৰাহ বা বিক্ৰী বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হয় এনে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিলে বকলিয়াত দণ্ডাধীশ নুপুৰ বৰাৰ নেতৃত্বত বকলিয়াৰ আৰক্ষীয়ে হাওৰাঘাট মহকুমাৰ দণ্ডাধীশ নকুল বৰাৰ নেতৃত্বত বকলিয়াত বটলে কেলানে ভৰ্তি চুলাইমদ জব্দ কৰি বিনষ্ট কৰে আৰক্ষীয়ে লগতে জুৱা খেলত জড়িত সকলোকো আটক কৰে আৰক্ষী বাহিনীয়ে আৰক্ষী বাহিনীৰ এই পদক্ষেপক চহৰখনৰ সচেতন ৰাইজে শলাগ লৈছে ৰাইজে মত প্ৰকাশ কৰিছে এনে পদক্ষেপে বহু পৰিয়ালৰ লগতে নিচাযুক্ত সামগ্ৰী তথা জুৱা খেলৰ প্ৰতি সততে আকৰ্ষিত কম বয়সীয়া যুৱকসকলক ধ্বংসৰ পথৰ পৰা কিছু পৰিমাণে ঘূৰাই আনিবলৈ সক্ষম হ'ব বকলিয়াৰ পৰা সঞ্জয় তকবি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex,
782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Conch juice. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099-579-88008 or 0789-6169-021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব Conch water. Atorkimi outlet brings you an amazing items for your kitchen and dining like Hawkins, flasks, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত প্ৰতি বছৰৰ দৰে এইবেলিও কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰু ডিফুত বুধবাৰৰ পৰা গণেশ চতুৰ্থী উৎসৱ উদযাপন কৰা হয় প্ৰতি বছৰৰ দৰে এইবেলিও কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰু ডিফুত বুধবাৰৰ পৰা গণেশ চতুৰ্থী উৎসৱ मेंबर 2008 से गणेश चतुर्थी मना रहे हैं और हम इस बार भी गणेश चतुर्थी मना रहे हैं फ्रॉम 0 to 09 2019 to 05 to 09 2019 तो इस बार भी हम सारे कार्बी अंगलॉन्ग के निवासियों को निवेदन करते हैं कि वो आए और हमारा इस स्पेशल ओकेजन में हमारा साथ दे और इस पूजा को सक्सेसफुल बनाए হাওৰাঘাট যুৱ ব্যৱসায়ী সন্থাৰ উদ্যোগত হাওৰাঘাটৰ মূল বজাৰত আৰু কাৰ্বি আংলং জিলাৰ সদৰ ডিফু বজাৰত ডিফু চাহাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই গণেশ চতুৰ্থী উৎসৱৰ কাৰ্যসূচীত পুৱাৰে পৰা যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত আমচাই খেলপথাৰত মাছৰ পোনা বিতৰণ অনুষ্ঠানত উপস্থিত প্ৰায় শতাধিক গৰীব খেতিয়কৰ মাজত মাছ পালনৰ বাবে বিতৰণ কৰা হয় মাছৰ পোনা মাছ পালনেও দুখীয়া কৃষকসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব পাৰে দুখীয়া কৃষক ৰাইজৰ অৰ্থনৈতিক উন্নয়ন তথা স্বাৱলম্বনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমচাই খেলপথাৰত অনুষ্ঠিত এক ৰাজহুৱা সভাৰ জৰিয়তে আমৰি পৰিষদৰ শতাধিক দুখীয়া কৃষকৰ মাজত বিতৰণ কৰে মাছৰ পোনা বিতৰণ অনুষ্ঠানত আমৰি পৰিষদৰ জনপ্ৰতিনিধি তথা পৰিষদৰ এমএচি উফিং ডি মাছলাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি দুখীয়া কৃষকসকলৰ মাজত মাছৰ পোনা বিতৰণ কৰে অনুষ্ঠানত আমৰি পৰিষদৰ ভিডিচি অধ্যক্ষ বাচাক্ৰ মীন উন্নয়ন বিষয়া গণেশ তালুকদাৰ AFO বাপুৰাম তেৰণ প্ৰমুখ বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে আমৰিৰ পৰা হেমাৰী ৰংফাৰ কাট নিউজ
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ